chase them away. গাইজ আপুনিও বিচাৰে নেকি এনেকুৱা টাইপৰ ভিডিঅ' এডিট কৰিবলৈ বা বনাবলৈ তো আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ট্ৰিক্স লৈ আহিছোঁ যিটো ট্ৰিক্স মানে ট্ৰিক্স নহয় এটা টেকনিক লৈ আহিছোঁ যিটো টেকনিক টিকটক হওক হোৱাটছএপ ষ্টেটাছ হওক ভাইৰেল হৈ আছে হয় আপোনালোকে যিটো ভিডিঅ' দেখিলে সেনেকুৱা টাইপৰ ভিডিঅ' মই আপোনালোকক আজি বনোৱা শিকাম তো বলক মোবাইল স্ক্ৰীণত লৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া মই আহি গৈছোঁ মোবাইল স্ক্ৰীণত আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ প্লে ষ্ট'ৰটো অন কৰি ল'ব প্লে ষ্ট'ৰত চাৰ্চ কৰিব DOUPAI দৌপাই চাৰ্চ কৰি দিব চাৰ্চ কৰাৰ পিছত প্ৰথম অপশ্যনটোৱে মই ডাউনলোড কৰি থৈছোঁ আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰি এপছটো অ'পেন কৰিব এপছটো অ'পেন কৰি অলপ টাইম ৱেইট কৰিব অলপ সময় তাৰপিছত যিটো প্ৰথম অপশ্যন আছে দেখা পাইছে আপোনালোকে এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত আছে এইটো ক্ৰিয়েট বুলি আছে দেখা পাইছে ক্ৰিয়েটত ক্লিক কৰিব ক্ৰিয়েটত ক্লিক কৰাৰ পিছত ইয়াতে ওপৰত দেখাই আছো মই ওপৰত ক্লিক কৰিব সৰি মই দেখাই দি আছো মই এই অপশ্যনটোত ক্লিক কৰিব এইটো ক্লিক কৰি ইয়াতে ফটো এখন ল'ব ফাৰ্ষ্ট হাঁহি থকা ফটো এখন ল'ব তাৰপিছত ল'ব আপুনি বেক আহিব সৰি আৰু এবাৰ ইটো ল'ব তাৰপিছত আৰু তলত যাম এবাৰ 200 থকা ফটো কপি ল'ম ফটো লৈ সৰি এড এটাত ক্লিক কৰি দিছিলোঁ অ'কে কৰি দিম ইয়াতে অ'কে বাটনটো আছে চাবলৈ পাইছে এইটো অ'কে ক্লিক কৰিম আপোনালোকে এডজাষ্ট কৰি ল'ব মই এডজাষ্ট কৰিছোঁ তাৰপিছত ওপৰত নেক্সট আছে দেখিছে এইটো নেক্সটত ক্লিক কৰি দিব ক্ৰিয়েটিং ভিডিঅ' বুলি আহি আছে আপোনালোকে দেখিছে এইটো অলপ সময় ৰখিব ভিডিঅ'টো 100% ক্ৰিয়েটিং হ'ল এবাৰ ভিডিঅ'টো আমাক শ্ব' কৰিব হৈ গ'ল এবাৰ আপুনি কি কৰিব ইয়াতে গান চেঞ্জ কৰিব পাৰে যি গান লাগে চেঞ্জ কৰিব পাৰে তাৰপিছত আপুনি কি কৰিব এই সেভ বাটনটোত ক্লিক কৰি দিব সেভ কৰাৰ পিছত জেনেৰেটিং ভিডিঅ' বুলি আহি আছে আপোনালোকে দেখা পাইছে এতিয়া ভিডিঅ'টো গেলাৰীত সেভ হ'ব তো অতি সহজ হয় হৈ গ'ল সেভ তো এইখিনি আছিল ভিডিঅ'টোত